নমস্কাৰ স্বাগতম জনাইছো ডিজি নিউজ আসামৰ সমূহ দৰ্শকক এই মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ বাতিল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল পঞ্চায়ত নিৰ্বাচনৰ বাবে বাতিল পৰীক্ষা পঞ্চায়ত নিৰ্বাচনত ব্যস্ত থাকিব লাগিব শিক্ষক কৰ্মচাৰী অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কৰিলে ঘোষণা প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে অনুষ্ঠিত নোহোৱাকৈ আছিল কেইবাটাও পৰীক্ষা বাকি থকা প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা বাতিলৰ সিদ্ধান্ত এই মুহূৰ্তত লৈ আহিছো উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ বাতিল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল পঞ্চায়ত নিৰ্বাচনৰ বাবে বাতিল পৰীক্ষা পঞ্চায়ত নিৰ্বাচনত ব্যস্ত থাকিব লাগিব শিক্ষক কৰ্মচাৰী অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কৰিলে ঘোষণা প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে অনুষ্ঠিত নোহোৱাকৈ আছিল কেইবাটাও পৰীক্ষা বাকি থকা প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা বাতিলৰ সিদ্ধান্ত এই মুহূৰ্তত লৈ আহিছো উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ